মৰমৰ এয়া তোমালৈ চিঠি লিখোঁ বুলি মম এডাল জ্বলাই লৈছোঁ। আজিৰ কবিতা মই মমতাই কৈছোঁ। কবি ৰিজু নেওগ হাজৰিকা। তোমাৰ প্ৰিয় কবিতাৰ ময়ো এগৰাকী মমতা। বুকুত তেওঁহীনতাৰ ভৰত দাঙিব নোৱাৰা দুখৰ বোজা। ভৰি আছে প্ৰিয়জনৰ স্মৃতিৰে বুকু, সুখ দুখৰ অনেক কাহিনী। হেম বৰুৱাৰ মেজি জুইকুৰা এতিয়াও জ্বলে মোৰ বুকুত দপ দপকৈ। কপালৰ ৰংহীনতাই কেতিয়াবা কলিজাটো দুফাল কৰে। মমতাৰ চিঠি আধৰুৱা হৈ ৰয় প্ৰতিবাৰে। বগা কাগজত নীলা নৈ বয় চকুলোৰে। বাহিৰৰ বতাহজাকে আমনি নকৰাকৈ নাথাকে। শব্দৰ বাণী হানি খুচি মাৰে কেতিয়াবা। সঁচাকৈ মই যে ভাগি পৰা নাই কেতিয়াও। মোৰ বাবুল এতিয়া বৰ এটা হ'ল, ওখ পাখ সাইলাখ দেউতাকৰ দৰে। মাজে মাজে তেওঁহীনতাৰ দুখ পাতলাই সি। তাৰ বাবেই বুকুৰ বেদনা আৰু চকুলো কবৰ দি ৰাখিছোঁ। মই সাঁচি ৰখা তেওঁ বস্তুবোৰ তাৰ বৰ প্ৰিয়। মাজে মাজে হাত বোলাই চাই। মোৰ পোচাকত তাৰ দৃষ্টি নাই, কিয়নো তেওঁহীনতাৰ প্ৰমাণ দিবলৈ শুদ্ধ বগা ৰিহাখন শৰীৰত মই কেতিয়াও মেৰিয়াই ৰখা নাই। মোৰ যে ভাবিবলৈ এতিয়াও টান লাগে, তেওঁ হৈ পৰিল দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ। মনে নামানে তেওঁ যে ঘূৰি আহিব নোৱাৰে। তেওঁ সিপাৰে আৰু মই ৰৈ গ'লো এইপাৰে, মাজত সোঁৱৰণি বুৱতী নৈ।